নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম ৰাইজিং অসমৰ নতুন এটা খবৰ লৈ। বন্ধুসকল, ৰাতিপুৱা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰ আপুনি জনাটো অতিকৈ প্ৰয়োজনীয়। সেয়ে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আজিৰ প্ৰথমটো খবৰ হৈছে কঁঠালে প্ৰতিৰোধ কৰিব পাৰিব কৰোনা ভাইৰাছৰ লগতে বহু জটিল ৰোগ। আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কঁঠালৰ গুটিৰ মূল্য জানিলে আচৰিত হ'ব আপুনি। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা। আনকি কৰোনা সংক্ৰমণত বাধা দিব পৰা বিশেষ গুণ আছে কঁঠাল আৰু কঁঠালৰ গুটিৰ। কঁঠালত প্ৰচুৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট, যি দেহত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰচুৰ পৰিমাণে প্ৰটিনো আছে কঁঠালৰ গুটিৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছে 15 টকা, য'ত 1 কেজি কঁঠালৰ গুটিৰ দাম হৈছে 1000 টকা। গতিকে ভাবকচোন এটা কঁঠালৰ দাম কিমান হ'বগৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত। বিভিন্ন গৱেষণাত ওলোৱা তথ্যৰ মতে কঁঠাল আৰু কঁঠাল গুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা। ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰি কলন কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, মুখ গহ্বৰৰ কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে কঁঠালে। আনকি হৃদয় ৰোগতো বাধা দিয়ে কঁঠালে। এতিয়া আগবাঢ়িছোঁ অন্য এটা খবৰলৈ। বেছিকৈ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো ভালনে বেয়া, স্বাস্থ্য মন্ত্ৰণালয়ে কি ক'লে চাওক। স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এইবাৰ পৰিষ্কাৰকৈ জনোৱা হ'ল যে বেছিকৈ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো উচিত নহয়। শনিবাৰে মন্ত্ৰণালয়ৰ স্বাস্থ্য পৰিষেৱা সংক্ৰান্তীয় অতিৰিক্ত ডাইৰেক্টৰ জেনেৰেল আৰ কে ভাৰ্মাই জনায়, এনেকৈ যে সংক্ৰমণ হ'ব সেই কথা কোনেও ভবা নাছিলোঁ। তথাপিও বেছিকৈ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো উচিত নহয়। বিশেষজ্ঞৰ মতে বেছি হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিলে স্তব্ধ ৰক্ষাকাৰী বেক্টেৰিয়া মৰি যায়। বহুত চেনিটাইজাৰ নিম্নমানৰ এলকহল ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰ ব্যৱহাৰ কৰাতকৈ পানী আৰু চাবোনেৰে ভালকৈ বাৰে বাৰে হাত ধুই থাকিলে ভাল হয়। এতিয়া আগবাঢ়িছোঁ অন্য এটা খবৰলৈ। ৰাজ্যত এতিয়া বানৰ বিভীষিকা, সহায়ৰ বাবে আগবাঢ়ি আহিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। এতিয়া আগবাঢ়িছোঁ অন্য এটা খবৰলৈ। গুৱাহাটীত জাৰি কৰা হৈছে 144 ধাৰা। এতিয়াৰ পৰা 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব গুৱাহাটীত। অসম আৰক্ষীয়ে জাৰি কৰিছে এই জাননী। গুৱাহাটীত লকডাউন অমান্য কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে। 144 ধাৰা বলবৎ হোৱা থানা কেইখন হ'ল নুনমাটি, প্ৰাগজ্যোতিষপুৰ, পাণবজাৰ, পল্টন বজাৰ, লতাশিল আৰু দিছপুৰ থানা অন্তৰ্গত এলেকাসমূহ। কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে এই জাননীযোগে। মৰণাস্ত্ৰৰ লগত লৈ ফুৰিব নোৱাৰিব কোনো লোকে। উচ্চ স্তৰত সংগীত আৰু ৰাজপথত শ্লোগান দিব নোৱাৰিব কোনো লোকে। একাংশ লকডাউন নিয়ম ভংগ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে। এতিয়া আগবাঢ়িছোঁ অন্য এটা খবৰলৈ। ভাৰতীয় সামৰিক শক্তিত নতুন সংযোজন, দেশৰ বায়ুসেনাৰ লগত সংযুক্ত হ'ব ৰাফেল বিমান। সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিলে 5খনকৈ ৰাফেল বিমানে। বুধবাৰে হাৰিয়ানাৰ আম্বেলা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল বিমানে। ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে জনালে এই কথা। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। চীনৰ বিৰুদ্ধে ভাৰতৰ আন এক ডিজিটেল ষ্ট্ৰাইক। প্ৰথমে 59টা চীনা এপছ ভাৰতত নিষিদ্ধ ঘোষণা কৰাৰ পাছত সোমবাৰে পুনৰ ভাৰতে নিষিদ্ধ কৰিলে 47টা চীনা এপছ। উল্লেখযোগ্য যে বিগত সপ্তাহত দেশত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক নিয়মাৱলী কিছু সালসলনি কৰিছিল। এই নিয়মাৱলী অৱলম্বন কৰিয়ে কেন্দ্ৰীয় গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কৰোনা মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে দেশৰ শিক্ষানুষ্ঠানসমূহ। তাৰ মাজতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ দুমোজাত পৰিছিল। কিন্তু তাৰ মাজতে যোৱা 7 জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগে ছেপ্টেম্বৰৰ শেষৰ ভাগত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা বুলি জাননী জাৰি কৰিছিল। পৰীক্ষা অনলাইন অফলাইন মোডত অনুষ্ঠিত কৰা বুলি জনাইছিল আয়োগে। আয়োগৰ জাননী লাভ কৰাৰ পিছত মহাৰাষ্ট্ৰ, পশ্চিমবংগ চৰকাৰৰ লগতে বহু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তীব্ৰ বিৰোধিতা কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কাৰণ দৰ্শায় যে শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা কৰোনাৰ ফলত শিক্ষানুষ্ঠান বন্ধ হৈ আছে। তেনেস্থলত কিদৰে পৰীক্ষা অনুষ্ঠিত
কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে। লগতে দেশৰ ৩১খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মহাৰাষ্ট্ৰীয় যুৱ সেনাই এই জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰৰ কাষ চাপে। দাখিল কৰা আবেদনৰ ভিত্তিত ৩১ জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ত হ'ব শুনানি আৰু এই শুনানিতে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব সেয়া স্পষ্ট হ'ব বুলি ধাৰণা কৰা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যত খুলিব পাৰে স্কুল কলেজ। আগষ্ট মাহত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব স্কুল কলেজত পাঠদান। এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ-ছাত্ৰী সংক্ৰমিত নোহোৱাকৈ স্কুল কলেজ খোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে। এই ক্ষেত্ৰত বহুকেইটা নিয়ম মানি চলিব লাগিব। ইতিমধ্যে এই সন্দৰ্ভত চিন্তা চৰ্চা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, যাৰ ফলত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে স্কুল কলেজ ছেপ্টেম্বৰ মাহত খোলা হ'ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও এই সকলোবোৰ নিৰ্ভৰ কৰিব আগষ্ট মাহৰ পৰিৱেশৰ ওপৰত। জুবিন গাৰ্গ কিয় গৈছিল মুখ্যমন্ত্ৰীৰ ওচৰলৈ? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ এখন ফটোক লৈ এতিয়া তোলফাৰ ছ'চিয়েল মিডিয়া। মুখ্যমন্ত্ৰীৰ সৈতে এই ফটোখনক লৈ একাংশ লোকে ট্ৰল কৰাও দেখা গৈছে। কিন্তু জুবিন গাৰ্গ আচলতে কিয় গৈছিল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ, সেই কথা নজনাকৈ একাংশ লোকে ছ'চিয়েল মিডিয়াত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছিল। সোমবাৰৰ আমাৰ অসম কাকতত জুবিন গাৰ্গে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাকতখনত জুবিন গাৰ্গে লিখিছে, মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত পত্নী গৰিমাৰ লগতে বৃন্দাবন থিয়েটাৰৰ মালিকো উপস্থিত আছিল। এক দীৰ্ঘদিনীয়া পৰিকল্পনাৰ প্ৰসংগ লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। অসমৰ থলুৱা বস্তুবোৰক লৈ এক অৰ্থনৈতিক আন্দোলনৰ সপোন দেখিছে জুবিনে। এই পৰিকল্পনা সফল কৰিব পাৰিলে বহু ল'ৰা-ছোৱালীয়ে সংস্থাপন পাব। সেই পৰিকল্পনাটোৰ কামতেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বুলি উল্লেখ কৰিছে জুবিন গাৰ্গে। এটি চিনাকি কণ্ঠ, চিনাকি নাম প্ৰতি পুৱা আৰু সন্ধিয়া বাতৰি পৰিৱেশনৰ সময়ত শুনিবলৈ পোৱা গৈছিল। এয়া আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই। কিন্তু এতিয়াৰ পৰা সেই কণ্ঠ আৰু শুনিবলৈ নাপাব আপোনালোকে, কাৰণ জনপ্ৰিয় অসমীয়া বাতৰি পৰিৱেশগৰাকীক অইল ইণ্ডিয়া কৰ্তৃপক্ষই বদলি কৰিছে আন্দামান নিকোবৰলৈ। 1997 চনতে অইল ইণ্ডিয়া ৰেডিঅ'ৰ দিল্লীত এখন অসমীয়া বাতৰি পৰিৱেশক হিচাপে যোগদান কৰিছিল প্ৰিয়ব্ৰত হাজৰিকাই। তাৰ পিছতে 2000 চনত ডিচেম্বৰ মাহত গুৱাহাটীৰ কেন্দ্ৰলৈ বদলি হৈছিল প্ৰিয়ব্ৰত হাজৰিকা। অইল ইণ্ডিয়া ৰেডিঅ' কৰ্তৃপক্ষ প্ৰচাৰ ভাৰতীয়ে যোৱা 21 জুলাইত এক নিৰ্দেশযোগে প্ৰিয়ব্ৰত হাজৰিকাক বদলি কৰিছে আন্দামান নিকোবৰলৈ। উল্লেখযোগ্য যে চৰকাৰৰ আৰু প্ৰচাৰ ভাৰতীয় নিয়ম আছিল প্ৰতিখন ৰাজ্যত আঞ্চলিক ভাষাক গুৰুত্ব প্ৰদান কৰিব লাগিব। আনহাতে প্ৰিয়ব্ৰত হাজৰিকাই এজন অসমীয়া বাতৰি পঢ়োতা হিচাপে অইল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰিছিল। তেনেস্থলত কিয় জনপ্ৰিয় বাতৰি পৰিৱেশকজনক আন্দামান নিকোবৰলৈ বদলি কৰা হৈছে সেয়াই এক সাঁথৰ। লকডাউনৰ সময়ত 100 দিন একেৰাহে নিৰ্দিষ্ট সময়ত বাতৰি পঢ়ি এক অভিলেখ গঢ়িছিল প্ৰিয়ব্ৰত হাজৰিকাই।